তো বন্ধুসকল, আমি গৈ আছোঁ দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰৰ পাছতি মহোৎসৱলৈ। এইবিলাক মানুহ যে আহি আছে, তাৰ পৰা আহি আছে বিশ্বকৰ্মা পূজা উপলক্ষে। পাছতি মহোৎসৱৰ নাইট ভিউটো আপোনালোকক দেখুৱাই আছোঁ, কেনেকুৱা লাগে। ৰাতি বেছি ভাল লাগে, ৰাতি মানুহ যথেষ্টখিনি মানুহ হয়। এই মানুহ চাওঁ, মানুহ কেৱল মানুহ। দাদা কেইটকাকৈ বেছি আছে এইবিলাক? 50 টকা এটা। চেল কেনে হৈ আছে? তামাম নে? ঠিকে আছে দে। মানুহ এইবাৰ হ'লো মানুহ এইবাৰ অলপ কম নে? এইফালে আছে খটৰা স্নাতক মহাবিদ্যালয়। আমি মন্দিৰৰ ফালে গৈ আছোঁ। পুলিচ নাই কেইটকা ভাই গিলা? 120 টকা। চিনাকি মানুহ এটা লৈ নাহে কিয়া? হা কি কৈছা? কিবা অলপ কলে কোন কোন আহিছা? দুটা আমি ভাস্কৰ লগ পালোঁ। কেনে ভাল না? সন্মুখত এইটো হনুমান বাবা, এইফালে খটৰা সত্ৰ। এই মন্দিৰৰ দুৱাৰমুখ পাই গ'লোঁ। এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ধুনীয়া পৰিষ্কাৰ। এইটো ৰঘুনাথৰ মেইন মণিকূটটো, মণিকূট মেইন মণিকূটৰ ভিতৰত এইফালে আগত সেৱাটো লোৱা হ'ল। এইফালে দবাটো আছে, ভৰ দবা, দবাকেইটা তাল ইয়াত ভিতৰত সেৱাটো লোৱা হ'ব। এইফালে গুৰু গৃহলৈ, এইফালে গুৰু গৃহ। এইটো কি সুন্দৰ গৃহ, মন্দিৰৰ পিছফালে এইফালে কি সুন্দৰ এখন খেলপথাৰ। আগত ইয়াতে হেৰি পাতিছিলে, যোৱাবাৰ ইয়াতে দোকান পোহাৰৰ ব্যৱস্থা কৰিছিলে। ইয়াত এই পিছফালে আছে থিয়েটাৰ। আগত ধুনীয়া লগা হৈছে ইয়াৰ পৰা। এইফালে ভিতৰত এইটো ফাংচন হ'ব নেকি ৰাতি। ছাইডৰ পৰা মন্দিৰটো, এইটো ছাইড ভিউটো। এইফালে এইটো পুখুৰী এটা আছে, পুখুৰীটো চাবৰ কাৰণে এইটো কালাৰ লাইট দি থৈছে। কি হ'লে আমাৰ এইকেইটাই দেখোন নাই।
আহিছা অঁ ঐ গোটেইকেইটা কেতিয়া আহিছা কেতিয়া আহিছা হয় নেকি এইফালে এইটো পুখুৰীটো ইয়াত কাছো আছে ইয়াত কাছো এতিয়া দেখা পোৱাত অসুবিধা হ'ব ইয়াত কাছো আছে ৰাতি দিনত আহিলে কাছো দেখা পায় এদিন আপোনালোকক নিশ্চয় ভালকৈ দেখুৱাই আছোঁ এইফালে ছাইডৰ ভিউটো মন্দিৰৰ ৰঘুনাথ বাবাৰ এইটো বাণিজ্য মেলা মানুহ ইফালে বেছি আছে বাণিজ্য মেলা আমি সোমাই গ'লো মানুহৰ হৈ ভয়ে বেছি হৈছে ইফালে সিফালে নোৱাৰ মানুহে কি লাগিছে ভেগিলা জিলাপি জিলাপি অ' জিলাপি কিমান হৈছে এটা হা 45 যাওঁতে লৈ যাম দে জিলাপি খাওঁ ভিউ মণিহাৰীৰ দোকান আমি নাইট ভিউ মণিহাৰীৰ দোকান চাই যাম এতিয়া খাম ৰ খোৱা আকৌ চোৱাৰ পিছত আগত আমি খাই লওঁ নেকি লেটছ গ' খোৱা টাইম লাগি আছা দে দে সৰু চলি নাই নহয় আজিকালি নিয়া পালোঁ হয় কি এইগিলা কাণ ভুলিয়ে উঠিনে এনেকে কিন্তু বঢ়িয়া ডিচিপ্লিন দে এখন বঢ়িয়া আছে না ক'ৰ পৰা আহিছা নহয় কিয় পৰঠা পৰঠা ভৰ্তি কৰি থৈ দিওঁ বঢ়িয়া কি খাবা ধুব কি খাবি ধুব কি খাবি কি খাবি তুমি কি খাবা অ' ধুব দেখো হয় হয় এতিয়া খোৱাৰ কাৰণে বহি আছে নেকি কি বস্তু যোগান ধৰিব পৰা নাই নেকি যোগান ধৰিব পৰা নাই হা এ ৰাম কি কয় কিবা এটা কৈ দিয়ক ভাই ভেলপুৰি খাব আহিছিলোঁ দাম বেছি হৈছে 80 টকা দাম বেছি 60 দিলে খাম বুলি তাকেতো আমি এতিয়া সেইটোৱে চিন্তা কৰি আছোঁ 60 টকা দিলে খাব পাৰে নহ'লে খাম বুলি ৰেলি নৰা এতিয়া যাৱাই ভাল হ'ব নেকি কিবা এটা খাই যাব লাগিব আহিছিলোঁ কিবা এটা খাই যাব লাগিব বন্ধুসকল আমি এতিয়া যাওঁ বাই বাই নেকি টাটা টাটা বাই বাই মই লগ পাই আছোঁ জিলাপি লৈছোঁ জিলাপি ল'লাই বাই বাই